আজি মই JSP চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ কৰিবলৈ ওলাইছোঁ যে অসম চৰকাৰে খেলুৱৈসকলক যেনেকৈ সুবিধা প্ৰদান কৰিছে তেনেকৈ সকলো জাতি গোষ্ঠীৰ খেলুৱৈবিলাকক এই সা সুবিধা দিয়াটো আমি দেখা পোৱা নাই। যেনেকৈ ৱৰ্ল্ড চেম্পিয়নশ্বিপ গ'ল্ড মেডেলিষ্ট যমুনা বড়ো, অংকুচিতা বড়ো লগতে হাছিনা বেগম তেওঁলোকে এটা নহয় দুটা নহয় তিনিটাকৈ কিছুমানে গোল্ড মেডাল লাভ কৰিছে। কিন্তু ৰিসেন্টলি অসমৰ পৰা অলিম্পিকক ব্ৰঞ্জ মেডেল পোৱা লাভলীনা বৰগোহাঁইক অসম চৰকাৰ বা ভাৰত চৰকাৰে যেনেকৈ ফেচিলিটি বা সা সুবিধা দিছে তেনেকৈ অসম কন্যা যমুনা বড়োৱে ৰিসেন্টলি ইণ্ডোনেছিয়াত অনুষ্ঠিত প্ৰেছিডেণ্ট কাপ বক্সিং চনৰ পদক জয়ী কৰে। লগতে অসমৰে সন্তান কুঞ্জলতা বড়োৱে SBKF ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত 100 আৰু 200 মিটাৰ মাৰাথনত জয় লাভ কৰি দুটাকৈ সোণৰ পদক লাভ কৰিছে। কিন্তু আজি অসম চৰকাৰ আৰু বিভিন্ন দল সংগঠন যেনেকৈ কুঞ্জলতা বড়ো, যমুনা বড়ো, হাছিনা বেগমক অভিনন্দন জনাব লাগিছিল, তেনেকুৱা আমি বিভিন্ন দল সংগঠন তেনেকৈ অভিনন্দন দিয়া আমি দেখা পোৱা নাই। লাভলীনা বৰগোহাঁইয়ে কিন্তু অসম চৰকাৰে 1 কোটি লৈকে তেওঁৰ পেকেজ লগতে বিভিন্ন সা সুবিধা প্ৰদান কৰিছে। কিন্তু গাহৰি খোৱা ৰাজনীতি, শামুক খোৱা ৰাজনীতি, গৰু খোৱা ৰাজনীতি কৰা নিচিনা আমি আজি দেখা পাওঁ। কিয়নো আজিলৈকে হাছিনা বেগমে 3টাকৈ সোণৰ পদক লাভ কৰিছে। যমুনা বড়ো ৱৰ্ল্ড চেম্পিয়নশ্বিপত খেলতো গ'ল্ড মেডেল লাভ কৰিছে। অংকুচিতা বড়ো, ফৈলাও বসুমতাৰী লগতে বৰ্তমান নেপালত অনুষ্ঠিত SBKF ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ 2021ত 100 আৰু 200 মিটাৰ দৌৰত আমাৰ অসমৰে সন্তান কুঞ্জলতা বড়োৱে 2টাকৈ সোণৰ পদক জয়ী কৰিছে। কিন্তু আজিলৈকে অসম চৰকাৰ আৰু কিছুমান মন্ত্ৰী MLA যেনেকৈ অভিনন্দন দিব লাগিছিল আৰু যেনেকৈ আৰ্থিক সাহায্য দিব লাগিছিল তেনেকৈ আমি আৰ্থিক সাহায্য দিয়া দেখা পোৱা নাই। ঠিক তেনেকৈ অলিম্পিকৰ পিছতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে হাছিনা বেগম। 3টাকৈ সোণৰ পদক নেপালত উজিল হাছিনা বেগম। কিন্তু এই হাছিনা বেগমক যেনেকৈ ফেচিলিটি দিব লাগিছিল তেনেকৈ ফেচিলিটি বা সা সুবিধা দিয়া আমি দেখা পোৱা নাই। গতিকে অসম চৰকাৰত এই চেনেলৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ যে যিহেতু আমি অসমৰে সন্তান, অসমৰে বাসিন্দা, অসমীয়া বড়ো জনজাতি বা মুছলিম বুলি কথা নাই, চবকে সমান সা সুবিধা দিব লাগে। গতিকে অসম চৰকাৰে এই ক্ষেত্ৰত দুমুখীয়া অভিনয় কৰা যেন দেখা পাওঁ। ইমান চেলফিছ কিয়? জনজাতি হোৱাৰ বাবে নেকি? গ'ল্ড মেডেলছ পাবলৈ কিমান পৰিশ্ৰম আৰু সাধনৰ প্ৰয়োজন আমি সকলোৱে জানো। কিন্তু বৰমূৰীয়াসকলে নেজানে। কাৰণ মদ খোৱা, গৰু খোৱা, চোৰৰ ঘটনা প্ৰচাৰ কৰি দুষ্ট ৰাষ্ট্ৰৰূপী নিউজ চেনেলবোৰক চোৰ বিচাৰি গ'ল নেকি? এবাৰো কোনো নিউজ চেনেলত প্ৰচাৰ কৰা দেখা নগ'ল। লাভলীনাক ফেচবুকত, হোৱাটছএপত অভিনন্দন জনোৱাসকলে লকডাউনৰ পুখুৰীত ডুবি থাকিল নেকি? ব্ৰঞ্জ পদক বৰমূৰীয়াসকলে যেনেকৈ সন্মান দিছে এয়া অকল্পনীয়। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইণ্টাৰনেশ্যনেল খেলত গ'ল্ড মেডেল প্ৰাপ্ত জনক চিনি নোপোৱাটো ইমান লজ্জাজনক কথা কিয়? প্ৰতিভা সদায় প্ৰতিভা কোনো পাৰ্থক্য নাথাকে। সন্মানেৰে প্ৰতিভাক সন্মান জনোৱাটো আমাৰ কৰ্তব্য। ইণ্টাৰনেশ্যনেল বক্সাৰ তথা সোণৰ পদক প্ৰাপ্ত যমুনা বড়ো, অংকুচিতা বড়ো আৰু বিভিন্ন তেনেকুৱা ইণ্টাৰনেশ্যনেল লেভেলত
সোণাৰ পদক বিজয়ী হোৱা ব্যক্তিসকলক অসম চৰকাৰে লাভ লিনাৰ দৰে সন্মানজনক আৰু সা সুবিধা দিয়ক। তেতিয়াহ'লে আমি ভাবিম যে অসম চৰকাৰ বা ভাৰত চৰকাৰে ভাৰতত থকা সকলো জাতি গোষ্ঠীক সমান চকুৰে চাইছে বুলি আমি ধৰি লওঁ। গতিকে অসম চৰকাৰ মই এই চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ কৰিছে, আপোনালোকে জনজাতীয় হওক বা মুছলিমো হওক বা বিভিন্ন পিছপৰা শ্ৰেণীৰ ব্যক্তিয়ে হওক, তেওঁলোকক সমান অধিকাৰ দিয়ক, সমান সা সুবিধা হওক। তেওঁলোকে আমাৰ অসমৰে ভাৰতৰে সন্তান, গতিকে সকলো ভাৰতৰ সন্তানবিলাকে সমান সুবিধা পোৱাটো গ্ৰহণযোগ্য বুলি মই ভাবোঁ। আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ যে ফাণ্ডামেণ্টেল ৰাইটত যেনেকৈ আছে তেনেকৈ আমাক অসমত থকা বা ভাৰতত থকা সকলো জাতি গোষ্ঠীত এই অধিকাৰ প্ৰদান কৰক। এটি ধন্যবাদ। আপোনালোকে চেনেলটো ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে যিবিলাকে নতুন তেওঁলোকক মই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। এটি ধন্যবাদ, নমস্কাৰ।